Hey guys, welcome to my YouTube channel. আৰু আজি হল গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ কাৰণে যাবলৈ ওলাইছো কিন্তু আহি গ'ল একদম ধাৰাসাৰ বৰষুণ চাও কি হয় গণেশ পূজাত গৈ পেলাই আপোনালোকক দেখুৱাম কেনেকৈ কি পূজা কৰি আছে ক'ত কেনেকৈ কৰি আছে সকলোখিনি দেখুৱাম তো ভিডিঅ'টো সকলো চাই থাকিব যদি ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া পূজাৰ মেইন গেট আৰু এতিয়া পূজালৈ গৈ প্ৰথমতে চাকি ধূপ জ্বলাই ল'ব লাগিব আৰু চাকি ধূপ জ্বলোৱা ঠাই ইয়াত কৰি দিয়া হৈছে আৰু ইয়াত চাকি ধূপ সকলোৱে জ্বলাইছে তাৰপিছত মই আপোনালোকক ডাইৰেক্ট মেইন পূজা মণ্ডপটো আপোনালোকক দেখাই দিম এয়া পূজা চলি আছে আৰু এতিয়া পুষ্পাঞ্জলিৰ সময় হৈছে এতিয়া পুষ্পাঞ্জলি লওক আপোনালোকে হোৱা এটা কৰি লওক আৰু চাওক মানুহ চাওক বৰষুণ অহা হিচাপে বহুখিনি মানুহ হৈছে এতিয়া পুষ্পাঞ্জলি লওক সকলোৱে আশীৰ্বাদ লৈ লওক বাপ্পাৰ এইফালে আছে লটাৰী খেলা 100 টকাৰ লটাৰী খেলা আছে 4 তাৰিখে উঠিব যিসকলে কাটানে কাটিব পাৰে আৰু এইটো যিখিনি পইচা ৰ'ব সেইখিনি গোটেইখিনি পূজাৰ নামত খৰচ হ'ব সো আপোনালোকে আহক টিকট কাটক আৰু এতিয়া মহাপ্ৰসাদ ক'ত হয় সেইটো দেখাই দিছো চাওক এইটো মহাপ্ৰসাদৰ ঠাই ইয়াত মহাপ্ৰসাদ বনোৱা হৈ গৈছে অলৰেডি আৰু এতিয়া মহাপ্ৰসাদ বিতৰণ কৰা হ'ব চাই লওক এয়া মহাপ্ৰসাদ বিতৰণ হৈ আছে आज दिনত গণেশ পূজাৰ পৰা আহিলো আৰু এতিয়া হৈছে ৰাতি আৰু এতিয়া ৰাতিৰ পৰিৱেশটো কেনেকুৱা হৈছে আৰু মৰমে হৈকিয়া নাটৰ নামও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো ভিডিঅ'টো হেকলৈ চাই থাকিব কি হয় কি নহয় সকলোখিনি দেখাম তো হেকলৈ চাই থাকক এতিয়া সন্ধিয়া পূজালৈ আহাৰ লগে লগে ইয়াত পাই গলো প্ৰসাদ আৰু ইফালে পালো লাড্ডু তো এতিয়া খাই লও তাৰ পিছত আপোনালোকক প্ৰগ্ৰাম দেখাম এই প্ৰগ্ৰামটোৰ অন্ত পৰাৰ লগে লগে মৰমী নাথ শইকীয়াৰ